নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই ফেক চেনেলটোলৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ দিনত সকলোৱে নিজকে বুদ্ধিমান বা ইণ্টেলিজেন্স বা জিনিয়াছ বুলি ভাবে, কিন্তু নিজকে বুদ্ধিমান বুলি ভবাটো আৰু সঁচাকৈ বুদ্ধিমান হোৱাটোৰ মাজত বহুত পাৰ্থক্য দেখা যায়। আৰু আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে, কিয়নো এই ভিডিঅ'টোৰ পৰাই আপুনি জানিব পাৰিব যে আপুনি বুদ্ধিমান ব্যক্তি হয় নে নহয়। আৰু বৰ্তমান সময়ত আমি আমাৰ জীৱনৰ কামবোৰক লৈ ইমান ব্যস্ত হৈ পৰোঁ যে আমি নিজক জানিবলৈ বা বুজিবলৈ পাহৰি যাওঁ আৰু নিজৰ লক্ষণবোৰৰ বিষয়ে ভালদৰে গম নাপাওঁ। তো বন্ধুসকল, আজি মই এই ভিডিঅ'টোত এনে কিছুমান লক্ষণৰ কথা আলোচনা কৰিম যিকেইটা লক্ষণ বুদ্ধিমান লোকৰ ওচৰত দেখা যায়। আৰু ইয়াৰে ভিতৰত যদি আপোনাৰ 3টা লক্ষণো যদি আপোনাৰ ওচৰত দেখা যায়, তেন্তে আপুনি এজন বুদ্ধিমান ব্যক্তি বা জিনিয়াছ ব্যক্তি হ'ব পাৰে। তেন্তে এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তেন্তে সকলোতকৈ প্ৰথমে 1 নম্বৰ লক্ষণটো হৈছে কিউৰিয়াছ হোৱা। বন্ধুসকল, বুদ্ধিমান লোকসকলে যথেষ্ট প্ৰশ্ন সোধে। তেওঁলোকে যেতিয়ালৈকে নিজৰ প্ৰশ্নটোৰ উত্তৰ নাপায় তেতিয়ালৈকে তেওঁলোকে প্ৰশ্ন সুধিয়ে থাকে। যিকোনো এটা বস্তুৰ কথা জানিবলৈ তেওঁলোক যথেষ্ট আগ্ৰহী হৈ থাকে। বুদ্ধিমান লোকসকলে যিকোনো এটা কথাত ঘপককৈ নিজৰ মতামত নিদিয়ে, কিয়নো তেওঁলোকে সেই কথাটোৰ বিষয়ে ভালদৰে জানি বুজি আৰু চালি জাৰি চাই পিনেহে সেই কথাটোৰ ওপৰত নিজৰ মতামত আগবঢ়ায়। তো বন্ধুসকল, আপোনালোকেও যদি যিকোনো এটা কথাৰ বা বস্তুৰ বিষয়ে জানিবলৈ যথেষ্ট আগ্ৰহী আৰু সেই কথাটোৰ বিষয়ে আৰু ভালদৰে জানিবলৈ আপোনালোকৰ মনত যদি প্ৰশ্ন উদয় হৈ থাকে, তেন্তে কংগ্ৰেচুলেশ্যন, আপুনিও এজন ইণ্টেলিজেন্স বা বুদ্ধিমান ব্যক্তি হ'ব পাৰে। এতিয়া জানো আহক 2 নম্বৰ লক্ষণটো। এই লক্ষণটো হৈছে কম ছ'চিয়েল হোৱা। বন্ধুসকল, যিকোনো এজন ব্যক্তি কম ছ'চিয়েল হোৱা বা নিজৰ ওচৰ পাজৰ লোকসকলৰ লগত কম কথা পতা, ঘৰৰ পৰা খুব কম ওলাই যোৱা, এইকেইটা এজন মানুহৰ নিগেটিভ লক্ষণ হ'ব পাৰে। কিন্তু আপোনালোকে এইটো কথা জানেনে যে যিকোনো এজন ব্যক্তি কম ছ'চিয়েল হোৱাটোৰ অৰ্থ সেই মানুহজন বুদ্ধিমান হোৱাটো এটা লক্ষণ হ'ব পাৰে। দৰাচলতে বন্ধুসকল, যিসকল ব্যক্তি বুদ্ধিমান তেওঁলোকে নিজৰ কামত ইমানেই সোমাই পৰে যে তেওঁলোকে মানুহৰ লগত কথা পাতিবলৈ বা সময় দিবলৈ আজৰিয়ে নাপায়। আৰু তেওঁলোকৰ মনৰ ভাৱবোৰ যথেষ্ট পৃথক। তেওঁলোকে নিজৰ প্ৰয়োজনীয় কথাবোৰৰ বাহিৰে বেলেগ যি টি কথা পাতি সময়বোৰ নষ্ট কৰিব নিবিচাৰে। তেওঁলোকে সময়ৰ মূল্য কি ভালদৰে বুজি পায় আৰু তেওঁলোকে নিজক বুজিবলৈ যথেষ্ট চেষ্টা কৰে। আৰু মানুহৰ য'ত ভিৰ থাকে তেনে স্থানত তেওঁলোক থাকি ভাল নাপায় আৰু তেওঁলোকে মানুহৰ লগত কম কথা পাতে বা প্ৰয়োজনীয় কথাবোৰহে পাতে। আপোনালোকেও যদি এনেদৰে ছ'চিয়েল হৈ ভাল নাপায় আৰু নিজৰ লগত থাকি ভাল পায়, কম কথা পাতে, তেন্তে কংগ্ৰেচুলেশ্যন, আপুনিও এজন বুদ্ধিমান বা জিনিয়াছ ব্যক্তি হ'ব পাৰে। তো বন্ধুসকল, এতিয়া 3 নম্বৰটো লক্ষণ জানো আহক। 3 নম্বৰটো লক্ষণ হৈছে দেৰিলৈকে সাৰ পাই থকা। বন্ধুসকল, বুদ্ধিমান লোকসকলে ৰাতি দেৰিলৈকে কাম কৰি ভাল পায়। ৰাতি সকলো শুই যোৱাৰ পাছত তেওঁলোকে শান্ত পৰিৱেশত নিজৰ প্ৰয়োজনীয় কামবোৰ কৰি ভাল পায় আৰু নিজৰ স্কিলবোৰক আৰু ইম্প্ৰুভ কৰিব বিচাৰে। আপোনালোকেও যদি ৰাতি পঢ়ি বা নিজৰ প্ৰয়োজনীয় কামবোৰ কৰি ভাল পায়, তেন্তে কংগ্ৰেচুলেশ্যন, আপুনিও এজন বুদ্ধিমান ব্যক্তি হ'ব পাৰে। আৰু এটা কথা, ৰাতি আপুনি দেৰিলৈকে মোবাইল টিপা বা মোবাইল চোৱা বা ফিল্ম চোৱা কথাটো মই কোৱা নাই, আপোনালোকৰ প্ৰয়োজনীয় কামবোৰ কৰাৰ কথাহে কৈছোঁ। তো এতিয়া বন্ধুসকল, আমি 4 নম্বৰ লক্ষণটোৰ বিষয়ে জানো আহক। বুদ্ধিমান লোকসকলৰ সৰহসংখ্যকৰে হেণ্ডৰাইটিং বেয়া। হ'ব পাৰে আপোনাৰ হেণ্ডৰাইটিং ভাল হ'ব পাৰে আৰু আপুনি এজন বুদ্ধিমান ব্যক্তিও হ'ব পাৰে, কিন্তু বৈজ্ঞানিকসকলৰ ৰিচাৰ্চৰ মতে 80 বা 90% বুদ্ধিমান লোকৰে হেণ্ডৰাইটিং বেয়া। কিন্তু হেণ্ডৰাইটিং বেয়া মানে এইটো নহয় যে এওঁলোক জ্ঞানী নহয়, আচলতে এওঁলোক মেণ্টেলি বহুত ষ্ট্ৰং। আৰু এটা কথা, বুদ্ধিমান লোকসকলৰ নিজৰ ৰুমটো যথেষ্ট জধলা হৈ থাকে। প্ৰয়োজনীয় বস্তুবোৰ য'ত ত'ত পৰি থাকে। বিচনাত কিতাপ পত্ৰ, লেপটপ, মোবাইল, চাৰ্জাৰ ইত্যাদি বস্তুবোৰ য'ত ত'ত পৰি থাকে। এওঁলোকে সেই বস্তুবোৰ চিজিল কৰি নথয়। বেলেগ কোনো ব্যক্তিয়ে তেওঁলোকৰ ৰুমটো দেখিলে ক'ব যে এওঁলোকৰ বস্তুবোৰ তেওঁলোকে কেনেদৰে বিচাৰি পায়, য'ত ত'ত যি টি পৰি আছে। কিন্তু এটা কথা, বুদ্ধিমান লোকসকলে বস্তুবোৰ এনেদৰে থাকিলেহে সহজে বিচাৰি পায়। বস্তুবোৰ চিজিল কৰি থ'লে তেওঁলোকে পাহৰি যায় যে নিজৰ ব্যৱহাৰ কৰা বস্তুবোৰ ক'ত আছে। তো বন্ধুসকল, আপোনালোকৰ এই 4টা লক্ষণৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ নতুন নতুন আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ মোৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।